নমস্কাৰ পচন্তেকাৰ এপছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে পচন্তেকাৰ এপছৰ 22.4 নতুন আপডেট ভাৰ্চনত কেনেকৈ অংগনাবাদী কৰ্মী আৰু মুখ্য সেৱিকাই লগ ইন কৰিব সেই সম্পৰ্কে দেখুওৱা হৈছে। পচন্তেকাৰ এপছৰ এই নতুন আপডেট ভাৰ্চনত বিশেষ নতুন এক্টিভিটি সংযোজিত হোৱা নাই। কেৱল আগতে যি মুখ্য সেৱিকা বাইদেউসকলে ছাপৰ্টিভ ছুপাৰভিজন এপছ অংগনবাদী চেণ্টাৰ মনিটৰ কৰিবৰ কাৰণে ব্যৱহাৰ কৰি আছিলে, সেই ছাপৰ্টিভ ছুপাৰভিজন এপছটো ডিছকণ্টিনিউ কৰা হৈছে আৰু এতিয়াৰ পৰা মুখ্য সেৱিকা বাইদেউসকলে পচন্তেকাৰ এপছত অংগনবাদী কৰ্মীসকলৰ দৰে লগ ইন কৰি নিজৰ ছেক্টৰটোৰ অংগনবাদী চেণ্টাৰকেইটাৰ মনিটৰ কৰিব পাৰিব। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা টিলিঙাটো চুই দি ন'টিফিকেশ্যন অল কৰি দিব, যাতে আপোনালোকে মোৰ ভিডিঅ'ৰ সকলো আপডেট পাই থাকে। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ। পচন্তেকাৰ এপছৰ নতুন আপডেট ভাৰ্চন 22.4 আপডেট দিবলৈ হ'লে ইয়াত যে দেখিছে এই প্লে ষ্ট'ৰত যাব লাগিব। নিজৰ মোবাইল ফোনৰ এই প্লে ষ্ট'ৰত যোৱাৰ পাছত আপোনালোকে প্লে ষ্ট'ৰৰ এই চাৰ্চত যাব। চাৰ্চত গৈ ইয়াতে পচন্তেকাৰ বুলি লিখি দিব। পচন্তেকাৰ বুলি লিখি দিয়াৰ পাছত ইয়াতে আপডেট দেখুৱাব। যদি আপডেট দেখুৱাইছে তেনেহ'লে এই আপডেটত চুই দিব। আপডেটত চুই দিয়াৰ পাছত এতিয়া পচন্তেকাৰ এপছটো এনেকৈ ইনষ্টলিং হৈ থাকিব। ইনষ্টলিং হৈ থাকিব মানে পচন্তেকাৰ এপছটোৰ আপডেট হৈ আছে। তাৰ পাছত যেতিয়া আপডেট মানে ইনষ্টলিং কমপ্লিট হ'ব, ইনষ্টলিং কমপ্লিট হোৱাৰ পাছত আপোনালোকে পচন্তেকাৰ এপছটোৰ এই অ'পেনত চুই দিলে পচন্তেকাৰ এপছৰ যি 22.4 আপডেট ভাৰ্চন আহিছে সেই আপডেট ভাৰ্চনত লগ ইন কৰিব পাৰিব, নাইবা এই পচন্তেকাৰ ইয়াত চুই দিলে পচন্তেকাৰৰ 22.4 আপডেট ভাৰ্চনত কি নতুন আপডেট আহিছে সেই সম্পৰ্কে জানিব পাৰিব। গতিকে পচন্তেকাৰ এপছৰ 22.4 আপডেট ভাৰ্চনত কি আপডেট ভাৰ্চন আহিছে সেয়া জানিবলৈ হ'লে আপোনালোকে ইয়াত চুই দিব। ইয়াত চুই দিলে আপোনালোকে ইয়াত দেখিছে এয়া পচন্তেকাৰ এপছৰ 22.4 আপডেট ভাৰ্চনত ইয়াতে লিখা আছে হোৱাটছ নিউ, নতুন কি আপডেট আহিছে সেয়া লিখা আছে। ইয়াতে লিখিছে পচন্তেকাৰ এণ্ড ছাপৰ্টিভ ছুপাৰভিজন এপছ হেজ বিন মাৰ্জড, মানে এতিয়াৰ পৰা মুখ্য সেৱিকা বাইদেউসকলে ছাপৰ্টিভ ছুপাৰভিজন এপছটো ব্যৱহাৰ কৰিব নালাগে। পচন্তেকাৰ এপছতে ছাপৰ্টিভ ছুপাৰভিজন এপছটো একেলগ কৰি দিয়া হৈছে, সেই কথাটোৱেই ইয়াতে লিখা আছে। তাৰপিছত ইয়াতে অ'পেনত চুই দিব। অ'পেনত চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত অংগনবাদী কৰ্মীসকলে লগ ইন কৰিবলৈ হ'লে ইয়াত চুই দিব লাগিব আৰু ছুপাৰভাইজাৰ, CDPO আৰু DPOয়ে লগ ইন কৰিবলৈ হ'লে এই ইণ্টাৰফেচৰ ইয়াত চুব লাগিব আৰু বেনিফিচিয়াৰী বা চিটিজেনে লগ ইন কৰিবলৈ হ'লে ইয়াত চুই দিব পাৰে। মানে আগতে পচন্তেকাৰ এপছত অংগনবাদী ৱৰ্কাৰ আৰু বেনিফিচিয়াৰী চিটিজেন এই দুই ধৰণৰ লগ ইন কৰিব পৰাৰ অপশ্যনহে আছিলে, আৰু নতুনকৈ যি 22.4 আপডেট ভাৰ্চন আহিছে সেই 22.4 আপডেট ভাৰ্চনত ছুপাৰভাইজাৰ আৰু CDPO আৰু DPO ইয়াত চুই পেলাই লগ ইন কৰিব পাৰিব। সেইটো নতুনকৈ সংযোজিত কৰা হৈছে আৰু এতিয়াৰ পৰা মুখ্য সেৱিকা বাইদেউসকলে ছাপৰ্টিভ ছুপাৰভিজন এপছটো ইউজ কৰিব নালাগে। পচন্তেকাৰ এপছতে ছাপৰ্টিভ ছুপাৰভিজন এপছটো একেলগ কৰি দিয়া হৈছে। গতিকে ইয়াত অংগনবাদী কৰ্মীসকলে লগ ইন কৰিবলৈ হ'লে ইয়াত চুই দিলে। ইয়াত চুই দিয়াৰ পাছত ইয়াতে এয়া লগ ইন কৰিব লাগিব আৰু ইয়াত লিখা আছে ভাৰ্চন 22.4। তাৰপিছত ইয়াতে নিজৰ মোবাইল নাম্বাৰ দিলে আৰু ইয়াতে পাছৱৰ্ড হিচাপে এমপিনটো দিলে। এমপিনটো দি এই চকু যে আছে চকুটো ইয়াত চুই দিলে, চুই পেলাই
পাছৱৰ্ড সেই এমপিনটো শুদ্ধ হৈ আছে নে চাব পাৰে, বা ইয়াতে চুই দিব এই বক্সটোত চুই দি ৰিমেম্বাৰ মি কৰি দিব। ৰিমেম্বাৰ মি কৰাৰ পিছত চাইন ইন কৰি দিব। চাইন ইন কৰি দিলে এইখন ইণ্টাৰফেচ দেখা পালে। এই ইণ্টাৰফেচৰ এই মডুলখিনি যে আছে, এই মডুলখিনিৰ তলৰ ইয়াতে মোৰ অপশ্যন আছে। এই মোৰ অপশ্যন চুই দিলে, মোৰ অপশ্যন চুই দিয়াৰ পাছত ইয়াত দেখা পাইছে ভাৰ্চন 22.4। গতিকে পচন ডেকাৰ এপছত চাইন ইন কৰাৰ পাছত যিখিনি কাম কৰিব আছে সেই কামখিনি কৰাৰ পিছত ইয়াতে লগ আউট কৰি দিলে। লগ আউট কৰি দিলে আকৌ পচন ডেকাৰ এপছটো চাইন ইন কৰিব পাৰিব। মানে যদি ৱৰ্কাৰ হিচাপে বা ৱৰ্কাৰ ডাটাখিনি ভৰালে, তাৰপিছত সেই তাতে আকৌ চাইন আউট কৰিবলৈ মানে লগ আউট কৰিবলৈ হ'লে ইয়াতে মোৰ অপশ্যন গৈ লগ আউট কৰিব লাগিব। ইয়াৰ পাছত এয়া ছুপাৰভাইজাৰ CDPO DPO ইয়াতে চুই দিব। ইয়াতে চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পালে। এই ইণ্টাৰফেচো ইয়াতে লগ ইন কৰিব মুখ্য সেৱিকা হিচাপে। লগ ইন কৰাৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত ইয়াত লিখা আছে মোবাইল অৰ ইমেইল আৰু ইয়াত আছে পাছৱৰ্ড। গতিকে মুখ্য সেৱিকা বাইদেউসকলে চাইন ইন কৰিবলৈ হ'লে ইয়াতে তেওঁলোকৰ যি ছাপৰ্টিভ ছুপাৰভিজন এপছৰ ইউজাৰ ID আছিলে সেই ইউজাৰ IDটো ইয়াত লিখি দিব। তাৰপিছত পাছৱৰ্ডটো ইয়াত লিখি দিব। পাছৱৰ্ড ঠিকেই আছে নে চাবলৈ হ'লে ইয়াতে এই চকুটোত চুই দিব। তাৰপিছত এই বক্সটোত চুই দিব। চুই পেলাই ৰিমেম্বাৰ মি কৰি দিব। তাৰপৰা চাইন ইন কৰি দিব। চাইন ইন কৰি দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াতে মুখ্য সেৱিকা বাইদেউগৰাকীৰ নামটো শ্বৰ্ট ফৰ্মত আছে, সম্পূৰ্ণ নামটোৰ। ইয়াতে হেল্ল' আছে। ইয়াত থাকিব মুখ্য সেৱিকা বাইদেউগৰাকীৰ সম্পূৰ্ণ নামটো আৰু এইখন ইণ্টাৰফেচ। ইয়াতে মাই এছাইন অংগনবাদী চেণ্টাৰত মুখ্য সেৱিকা বাইদেউগৰাকীৰ চাৰ্কুলত যিকেইটা চেণ্টাৰ আছে সেইকেইটা দেখা পাব। ইয়াত কি কাম কৰিলে সেয়া দেখা পাব। ইয়াত মন্থলি কি ইয়াত চুই দিলে মন্থলি কি প্লেন কৰিছে সেয়া দেখা পাব। তাৰপিছত এই ত্ৰিপুল ডট আছে। এই ত্ৰিপুল ডটত যদি চুই দিয়ে, ত্ৰিপুল ডটত চুই দিলে এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ মাই প্ৰফাইলত যদি চুই দিয়ে, ইয়াত এই মাই প্ৰফাইলত চুই দিলে মুখ্য সেৱিকা বাইদেউগৰাকীৰ নাম, মোবাইল ফোন সেয়া দেখা পাব। মাই এছাইন অংগনবাদী চেণ্টাৰ, ইয়াতে মুখ্য সেৱিকা বাইদেউগৰাকীৰ ছেক্টৰটোত থকা অংগনবাদী চেণ্টাৰকেইটাৰ নাম দেখা পাব। মাই এছাইন ছেক্টৰ, কোনটো ছেক্টৰ দিয়া হৈছে সেইটো ইয়াত চুই দিলে দেখা পাব। আৰু লগ আউট কৰিবলৈ হ'লে ইয়াতে চুই দিব। ইয়াত চুই দিলে লগ আউট কৰিব পাৰিব। আৰু লগ আউট কৰিলে যেনেকৈ প্ৰথমে ইণ্টাৰফেচখন দেখা পাইছিলে, অংগনবাদী ৱৰ্কাৰ, ছুপাৰভাইজাৰ, CDPO DPO সেইখন ইণ্টাৰফেচ দেখা পাব। ধন্যবাদ।